কানি যেতিয়া আমি ফুডু আমিতো সকলে মহিলা আমি যেতিয়া বাহিৰত ওলাবলৈ যাওঁ আমি ফুৰিবলৈ মন যায় আমি ভাল কাপোৰ এটা পিন্ধিবলৈ মন যায় না মুখত অকমান স্নো পাউডাৰ কাজল লগাবলৈ মন যায় না যেতিয়া আমি মানুহজনক খুদিম যে পইচাটো দিবি নেকি কব নহয় এবাৰ লৰাটোৰ জোতা কিনিব লাগে লৰা ছোৱালীজনী কাপোৰ কিনিব লাগে তোৰ এখিনি নহলেও হ'ব আজি হেনে স্থলতো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ মাজত আহি পৰিছে কেনেকে খুদকচোন সবে গম পাইছে চাগে এটা স্কিমৰ কথা কৈ থাকে লাখপতি বাইদেউ হয় শুনিছে নাই এই যদি শুনা নাই মই কৈছো সকলো এনজিও আৰু সেলফ হেল্প গ্ৰুপ বিলাকক আপুনি এই লাখপতি বাইদেউ স্কিমটো ল'বৰ কাৰণে আপোনালোকৰ কোনো ডাঙৰ এডুকেশ্যন নালাগে কোনো আপোনালোকে বহুত কিবা কিবি কৰিব নালাগে কোনবাই যদি আচাৰ বনাব জানে কোনবাই যদি সিলাই কৰিব জানে কোনবাই যদি ঘৰৰ পিছত দুডালমান গছ লগাই পেলাই তাৰ পৰা কিবা কেইটামান পইচা উলিয়াব পাৰে কিন্তু সেই পইচাকেইটা উলিয়াব ক'ৰ পৰা ঘৰততো মানুহটোৱে বাজেটত চলে সেইখিনি সময়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ হাতৰ যিটো পুঁজি 10,000 টকাকে মহিলাক দিছে যেটা মহিলাখিনিয়ে সেই পইচাটো লৈ পেলাই অন্তত নিজৰ স্নো পাউডাৰখিনি ছোৱালীজনীক কিবা এটা কিনি দিয়া ল'ৰাটোৰ টিফিন এটা কৰি দিয়া মই কোৱা নাই যে ঘৰৰ মানুহটোক চেৰ পেলাই পেলাই চব কাম কৰিব লাগে আৰু আজি আমি সকলোৱে যেতিয়া গোট খাইছোঁ আমি আজি কাৰ কাৰণে গোট খাইছোঁ আমি গোট খাইছোঁ যে আমি মোদী ডাঙৰীয়া আমি যোনে 2014 চনৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ আছে সেই মানুহজনে যিজন মানুহে দিনে নিশাই আমাৰ কথা চিন্তা কৰি থাকে জনকল্যাণৰ কথা চিন্তা কৰি থাকে মহিলা সবলীকৰণৰ চিন্তা কৰি থাকে আমি সেই মানুহজনক আমি ভোটটো প্ৰদান কৰি 3 নম্বৰ কাৰণে প্ৰাইম মিনিষ্টাৰৰ কাৰণে আমি সকলোৱে আজি গোট খাইছোঁ এইটো কাৰণে গোট খাইছোঁ আমি বিশেষকৈ কৃতজ্ঞ আমি জ্ঞাপন কৰিব লাগে বিশেষকৈ মহিলাসকল আপোনালোকে এটা কথা শুনিছে নাই যে আপোনালোকৰ ইছলাম ধৰ্মী যিটো তালাক 3 তালাক হ'লে এজনী মাইকী মানুহৰ জীৱন বৰবাদ হয় নে নহয় আৰু গোটেই জীৱন সেই মাইকী মানুহগৰাকীয়ে সেই ঘৰখনৰ কাৰণে দিলে ল'ৰা ছোৱালী ডাঙৰ কৰিলে আজি কোনোবা এটা মুহূৰ্তত তালাক কৈ দিলে সেই মানুহজনী গৈ ৰাস্তাত পৰিলে আজি মোদী ডাঙৰীয়াই সেই 3 তালাক আজি নাইকিয়া কৰি দিলে মহিলা সুৰক্ষা কৰিছে আজি তেনেস্থলত আমাৰ দায়িত্ব কি যে আমি হেনেকুৱা এজন মানুহক আমি গৈ পেলাই ভোটটো প্ৰদান কৰিব লাগে কিয় নিজৰ সুৰক্ষাৰ কাৰণে আমি ভোটটো প্ৰদান কৰিব আমি ভোটটো বেলেগৰ কাৰণে কৰিব নালাগে আমি যেতিয়া ভোটটো দিবলৈ যাম সবে ক'ব যে ভাৰতীয় জনতা পাৰ্টিক আমি ভোটটো দিম কিন্তু বহুতে ক'ব যে ভাৰতীয় জনতা পাৰ্টিক আমি ভোটটো নিদিম যেতিয়া দেখে বেলেগ বেলেগ পাৰ্টি আহে আহি পেলাই যেতিয়া দেখিব যে উন্নয়ন হৈছে কিবা হৈছে আটাইতকৈ নিষ্ক্ৰিয় পলিটিক্স বা নিকৃষ্ট পলিটিক্স বুলি যিটো কৈছোঁ তেতিয়া ধৰ্মত ধৰে যি মানুহে ধৰ্মলৈ পলিটিক্স কৰে সেই পলিটিচিয়ান বা সেই পাৰ্টি কেতিয়াও উঠিব নোৱাৰে সেইটো হৈছে মানৱ ধৰ্মৰ এগেইনষ্টে আজি ভাৰতীয় জনতা পাৰ্টিৰ এটাই যে সকলোকে সবকা সাথ সবকা বিকাশ তাৰমানে সকলোকে লৈ ওলাবা ইয়াতে কোনো হিন্দু মুছলিম নাই ইয়াতে হৈছে মানৱ ধৰ্ম আৰু প্ৰত্যেকজনৰে এই পৃথিৱীত যেতিয়া আল্লাই পঠিয়াইছে ভগৱানে পঠিয়াইছে প্ৰত্যেকজন মানুহৰে অধিকাৰ আছে আৰু আমি যেতিয়া ভোটটো দিম আমাক অসম চৰকাৰে যিখিনি আমাৰ অধিকাৰ যিখিনি আমাৰ প্ৰাপ্য সেইখিনি আমাক অসম চৰকাৰে আমাক দিবই লাগিব